আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনাৰ ব্লাড প্ৰেছাৰ কিমান থাকিলে মেডিচিন খাব লাগে। আপোনালোকৰ সকলোৰে মনত থাকে ডাউট হৈ থাকে মোৰ 150 আছে খাব লাগিব নেকি, 140 আছে খাব লাগিব নেকি, বা 160 আছে খাব লাগিব নেকি, বা 120 80 আছে খাব লাগিব নেকি। আজি সেই ডাউটটো আপোনালোকক ক্লিয়াৰ কৰিম এটা শ্বৰ্ট ভিডিঅ'ত। আমাৰ নৰ্মেল একৰ্ডিং টু আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন বা SSC গাইডলাইনৰ মতেদি আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ হৈছে 120 80 থাকিব লাগে। এইটো হৈছে নৰ্মেল ব্লাড প্ৰেছাৰ। যদি 120 80তকৈ বেছি থাকে, বেছি মানে কিমান 130 80 হয়, তেতিয়াও আপোনালোকে মেডিচিন নাখালেও চলিব। যদি 140 90 হয় তেতিয়াহ'লে মেডিচিন আপোনালোকে খাব লাগিব। এইটো ষ্টেজ 1 হাইপাৰটেনশ্যন। আৰু তাতকৈ যদি বেছি থাকে 160 বা 180 তেতিয়াহ'লে ডেফিনেটলি মেডিচিন খাবই লাগিব। তাতকৈ ডাঙৰ কথা হ'ল যিসকলৰ ৰিস্ক ফেক্টৰ থাকে, ডায়েবেটিছ থাকে, ফেমিলি হিষ্ট্ৰী থাকে, উইণ্টাৰ ছিজনৰ কাৰণে হয়, ৱেডাৰৰ কাৰণে হয়। চ' আপোনালোকে ঠাণ্ডা দিনকেইটাত অলপ সাৱধান হৈ থাকক আৰু আপোনালোকে ভালে থাকক। আকৌ এটা নতুন ভিডিঅ' লগ পাম। থেংক ইউ।